Hey guys, good morning and welcome back to another new vlog. Actually, আজি হল 20 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে মই জন্ম লাভ কৰিছিলো 1995 চনতে তো সেই হিচাপত আজি মানে মোৰ বাৰ্থডে হ'ব গলে তো বাৰ্থডে বুলি ৰাতিপুৱা এতিয়া বাজিল 10টা মই উঠিছো 9:30 বজাত একচুয়ালি ৰাতি মানে শুতে বহুত দেৰি হ'ল মানে জানে ন ৰাতি বহুতে উইশ কৰে 12টা বজাত তো মই 12টা বজালৈকে ৰখি থাকিলো বহুতে উইশ কৰিলে বহুত বেছি ভাল লাগিল আৰু এতিয়া হেয়া চাহ খাই আছো আৰু ভিতৰত কিবা কিবি খানা মানে সৰুকে এটা খানা পাতিম বুলি ভাবিছিলো মানে ইমান বেছি তাই লগৰ কেইটাই এটা লগৰ বুলি ক'লে তো আপুনিও লগৰ আপোনাকো মাতিব লাগে কিন্তু ইমান বেছি নহয় কাৰণ ইমান বেছি লগৰ মাতিলে ইয়াতে ঠাই নহব আৰু যেটো বৰ্তমান পৰিস্থিতিটো খুব এটা ভাল নহয় গতিকে আমি লগৰ কবাত এই 8-10 জন মানে মিলি কিনে সৰুকে পাৰ্টি এটা কৰিম তো ডিম্পুত আহিব মিনালত আহিব মহন্ত আহিব গতিকে আহিব আৰু লগৰ কেইটা তো হে আৰু পিছফালে খানাৰ ব্যৱস্থা কৰি আছে এয়া আমাৰ পাকঘৰ আজিৰ কাৰণে পাকঘৰত এইফালে মাংস আছে মাছ আছে আৰু এইবিলাক চব্জি এইফালে আলু এইফালে এইবিলাক চব্জি আছে আৰু গোটেইখিনি তো সৰুকে এটা খানা হৈ যাব এইফালে আদা নহৰু ৰেডি হৈ আছে মাছ মাংসৰ কাৰণে 31 ডিচেম্বৰৰ পৰা এই আজিৰ তাৰিখলৈকে 20 জানুৱাৰী মানে খানা চলি আছে সদায় একদিন যদি ঘৰত এদিন বাহিৰত মাঘ বিহু কিবা কিবি বহুত সদায় খানা চলি আছে তো আজিৰ পৰা কিছুদিন খানাটো মানে এই মাছ মাংস বোলা বস্তুটো স্থগিত কৰিম বুলি ভাবিছোঁ মই যোৱাকালিৰ পৰা জনে মোক উইশ কৰিছে হোৱাটছএপত বহুতে মেছেজ দিছে আৰু হোৱাটছএপত বহুতে ষ্টেটাছো দিছে তো সকলোকে বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা আৰু যিখিনিক মই ৰিপ্লাই দিব পাৰিছোঁ তো দিছোঁ এই ৰিপ্লাই মানে ৰিপ্লাই দিওঁতেও এটা প্ৰব্লেম হৈছিল বহুতে মানে এনেকৈ দিছে হেপী বাৰ্থডে ব্ৰ হেপী বাৰ্থডে কোনোবা ছোৱালীও দিছে হেপী বাৰ্থডে ব্ৰ এনেকুৱাকৈ দিছে মই এতিয়া ৰিপ্লাই দিওঁতে থেংক ইউ ব্ৰ চিষ্টাৰ আকৌ ব্ৰ দি দিছোঁ ব্ৰকো চিষ্টাৰ মানে উল্টা গৈছে থেংক ইউটো তো এনেকুৱা মানে কোনো বেয়া নাপায় আৰু যাক মই মানে বহুতে ইনষ্টাগ্ৰামতো দিছে ফেচবুকৰ মেছেঞ্জাৰতো আহি আছে বহুত গতিকে সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আপোনালোকে যদি ৰিপ্লাই দিব পৰা নাই যিমানখিনি পাৰো দিছোঁ বেয়া নাপাব সকলোকে ভিডিঅ'ৰ ফালৰ পৰা মানে ভিডিঅ'টোৰ যোগেদি মই ধন্যবাদ জনাইছোঁ আৰু এতিয়া মই গাটো ধুই আহোঁ তাৰপিছত ইহঁতে আহক তাৰপিছত চাওঁ আৰু কেনেকুৱাকৈ কি চেলিব্ৰেট কৰিব পাৰোঁ বাহ থেংক ইউ ভাই থেংক ইউ আৰু ফাইনেলি গোটেইকেইটা আহি পালে আৰু এই বস্তুটো আজি প্ৰথমতে ফটো আহিছে কাৰণ এইটো নহ'লে নাফাতে প্ৰত্যেকবাৰে কুলতি হয় মেইন কথা আছিল তো ফাটা কথা নাছিল প্ৰথমে ট্ৰায়াল কৰি চাইছিল বৰুৱাই ফাটে না নাফাটে কিন্তু ফাটিয়ে গেল কি কৰিব আৰু উপায় নাই হ্যাপি বাৰ্থডে থ্যাংক ইউ হ্যাপি বাৰ্থডে মানুহ ঘৰত নাই আহক বাৰ্থডে বয় হ্যাপি বাৰ্থডে এই থ্যাংক ইউ ভাই থ্যাংক ইউ আহাবে বহুত বহুত ভাল লাগিল মই ৰখি আছিলো জ্ঞানদীপক আৰু ইয়া জ্ঞানদীপ আহি পালে এই থ্যাংক ইউ আহা থ্যাংক ইউ বহুত ভাল লাগিল একদম থ্যাংক ইউ হ্যাপি বাৰ্থডে মিনমিদা থ্যাংক ইউ জ্ঞানদীপ থ্যাংক ইউ আৰু ই মোৰ কাৰণে কিবা আনিছে মানে কি আছে আনবক্সিং তো করে দেখে দিয়েছো ওয়াও ভাই স্যান্ডেল বড়িয়া স্যান্ডেল ও ভাই কেক ও ভাই তো এতিয়া আমি কেক কাটিম সকলোৱে মিলি কিনে পিছফালে আহক গোটেইবিলাক মানুহ এয়া কেক আনিছে ওলোকে মোৰ কাৰণে কাটা সুন্দৰ হবে ও মম নাই তো আজি মম নাই কিন্তু দিনত তো কেক কাটা হৈ গ'ল আৰু এতিয়া আমাৰ মেইন খানাটো আছে মেইন খানা মানে বেলেগ নহয় ভাত আছে তো সেইফালে ভাত দি আছে চাওক আৰু এতিয়া আমি ভাত খাব বহিলোঁ সকলোৱে খাই আছে ইহঁতে মাটিত বহিছে আৰু এয়া মোৰ কাষত আছে জ্ঞানদীপ তো জ্ঞানদীপ কেনেকুৱা হৈছে আঞ্জা হয় নে নেকি দেখ তোমাৰ মোবাইলটো এফালে ভাত খাই আছে এইফালে আৰু এইফালে কাঁহীখন ৰান্ধি আনা অলপ এইফালে আৰু এয়া আহি গ'ল চিকেন আজিৰ বিশেষ আকৰ্ষণ চিকেন 31 ডিচেম্বৰৰ পৰা কণ্টিনিউ মাংস খাইছোঁ আৰু 3 মাহ মাংস নাখাওঁ কেনে হৈছে বলক লাগি আছে তো খানা ফিনিছ তো হৈ গ'ল এবাৰৰ কাৰণে বাৰ্থডেটো ইমানতে সমাপ্ত আৰু এইফালে কুকুৰটো ভুকি আছে যাবা নেকি কাষত আহা ভয় লাগে একো নাই মই আছো নহয় একো নকৰে বান্ধাই আছে ইয়াৰ মানে ভোক লাগছে তামাম তনি চুপ বহ
কম নেকি তোৰ বহ 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 দিয়া তে বাই বাই একেলগে তুমি যাবা ৰবা তুমি অলপ দেৰিকে যাবা তো গাইজ বাৰ্থডেটো সম্পূৰ্ণৰূপে সমাপ্ত হৈ গ'ল আৰু লগৰবিলাক গ'ল ঘৰে ঘৰে আৰু এয়া মই বাৰ্থডে ভিডিঅ'টো এডিট কৰি আছিলোঁ এইফালে মহন্ত ভাই আছে মহন্ত ভাই এতিয়াতে নগ'ল কাৰণ মহন্ত ভাই ভিডিঅ'টো এডিট কৰি কিনে আপলোড দিয়ে যাব ইয়াৰ পৰা কাৰণ ইয়াতে আপলোড নিদিলে সি ঘৰত গ'লে তামোলৰ গছৰ ওপৰত উঠিব লাগিব তেতিয়া নেটৱৰ্ক পাব আৰু এইফালে এয়া হিৰক আছে হিৰক আহোঁতে মানে দেৰি হ'ল হিৰক ভাই কিয় দেৰি হ'ল আহোঁতে মই আহোঁতে ট্ৰেইনত গৈছিলোঁ ট্ৰেইনৰ আধা ট্ৰেইনৰ চাৰ পামচাৰ হৈ গ'ল সেইকাৰণে মোৰ দেৰি হ'ল পামচাৰ